নমস্কাৰ, মই আজি বনাবলৈ লৈছোঁ আমৰ আচাৰ। আমৰ মিঠা টেঙা আচাৰ বনাবলৈ লৈছোঁ। এয়া মই লৈছোঁ আমখিনি মই নিমখ হালধি সানি একদিন নিমখত দি থৈছোঁ আৰু অলপ পানীখিনি যোৱাকৈ শুকাইছোঁ। তাৰপিছত লৈছোঁ মই গুড়। ইয়াতে গুড় মোৰ আছে 50 গ্ৰাম আৰু আম আছে প্ৰায় আধা কিলো। আৰু মছলাৰ কাৰণে লৈছোঁ মই সৰিয়হ, বগা সৰিয়হ লৈছোঁ 1 চামুচ, লৈছোঁ জিৰা, মিঠি গুটি লৈছোঁ সৰু চামুচেৰে 1 চামুচ, আৰু ইয়াতে মই লৈছোঁ চব গুটি 2 চামুচ, আৰু শুকান জলকীয়া লৈছোঁ আৰু জালুক লৈছোঁ প্ৰায় 15টামান। এতিয়া মই কেৰাহী এখনত মছলাখিনি অকণমান সেমেকা ভাপটো যোৱালৈকে ভাজি ল'ম। এই গোটেই মছলাখিনি সেমেকা ভাপটো যোৱালৈকে মই এতিয়া অকণমান ভাজি ল'ম। মছলাখিনিৰ গোন্ধ আহিছে। এতিয়া মই গেছটো অফ কৰি দিম। এতিয়া কেৰাহীটো বহাই লৈছোঁ আৰু ইয়াতে আমি দিম মিঠাতেল। তেলখিনি আমি গৰম হ'বলৈ দিম আৰু তাতে আমি আমখিনি দি দিম। এনেকৈ আচাৰ বনালে খাবলৈ খুব টেষ্টি হয় আৰু লগতে আপুনি বেছি দিন ৰখিব নালাগে খোৱাৰ কাৰণে। বনোৱাৰ পিছদিনাখনে খাব পাৰে। এইখিনি মই গুড়ি বনাই ল'লোঁ। গুড়িটো একদম মিহি কৰা নাই, একদম মিহি কৰিলে খাই ভাল নালাগে আৰু অকণমান গুদা গুদা হৈ আছে মোৰ মছলাখিনি। মোৰ তেলখিনি গৰম হৈ আহিছে আৰু ইয়াতে মই এইখিনি কালজিৰা দি দিম। আচাৰৰ টেষ্টটো ধুনীয়া আহে। আৰু এতিয়া মই তেলত আমখিনি দি দিম। এইখিনি মই এনেকৈ ভাজি লৈছোঁ অকণমান। তাৰপিছত ইয়াতে মই দি দিম গুড়খিনি। এতিয়া মই গুড়খিনি দি দিম ইয়াতে। আৰু এনেকৈ লৰাই দিম যাতে গুড়খিনি গলি যায়। আমি আমৰ আচাৰখিনিৰ লগত এতিয়া গুড়ি কৰি থোৱা মছলাখিনি দি দিলোঁ। গুড়খিনি ধুনীয়াকৈ যেতিয়া গলি গৈছিলে আৰু আমখিনিৰ লগত মিক্স হৈ গৈছিলে, তাৰপিছতে আমি গুড়ি মছলাখিনি দি দিলোঁ আৰু এতিয়া দিম অকণমান জলকীয়াৰ গুড়ি। জ্বলা টেষ্টটো আহিব, লগতে ধুনীয়া কালাৰ এটাও আহিব। লৰাই দিছোঁ, গেছটো ল' ফ্লেমত দিছোঁ।
আমাৰ আমৰ আচাৰ প্ৰায় হৈ গৈছে আৰু ইয়াতে আমি এতিয়া দি দিম ভিনেগাৰ মই এই ডাঙৰ চামুচ পাতেৰে প্ৰায় 2 চামুচ প্ৰায় 3 চামুচ ভিনেগাৰ দি দিলোঁ মই ভিনেগাৰ এইটো ব্যৱহাৰ কৰিছোঁ অন্নপূৰ্ণাৰ আপোনালোকে যিটো ভাল পায় সেইটো দি দিব পাৰে মোৰ আচাৰ হৈ গ'ল দেখিবলৈ খুব ধুনীয়া হৈছে টেষ্টটো কেনেকুৱা হয় নাজানো খাবলৈ চাগে ভালেই হ'ব কাৰণ মই আগে পিছে এনেকৈ বনাওঁ আৰু খাই খুব ভাল লাগে